নিখিল বড়ো ছাত্ৰ সন্থা, বড়ো সাহিত্য সভা, দুলাৰাই বড়ো হাৰিমু আফাদ আৰু গান্ধী হিন্দুস্তানী সাহিত্য সভা চাৰিটা সংগঠনে মিলি বিটিআৰ চৰকাৰৰ বা বড়োলেণ্ড চৰকাৰৰ সহযোগত আমি এই বড়োলেণ্ড মহোৎসৱ প্ৰথমবাৰৰ কাৰণে আমি আয়োজন কৰিছোঁ। আৰু এই মহোৎসৱৰ যোগেদি বড়োলেণ্ড অঞ্চলত বসবাস কৰা মূলকে বড়োসকলৰ কলা সংস্কৃতি, ভাষা, শিক্ষা আৰু আটাইবোৰ দিশ সামৰি পেলাই এই মহোৎসৱত বিশেষ এটা আয়োজন কৰিছোঁ। লগতে সমান্তৰালভাৱে বড়োলেণ্ড অঞ্চলত বা বিটিআৰত বসবাস কৰা আন আন জাতি জনগোষ্ঠী, সেই অঞ্চলত যিখিনি খিলঞ্জীয়া জাতি জনগোষ্ঠী আছে তেওঁলোকৰ সাংস্কৃতিক কাৰ্যসূচী আৰু আন আন কাৰ্যসূচী আমি একেলগে ৰাখিছোঁ। যি বিটিআৰত বা বড়োলেণ্ডত অসমত শান্তি এটা প্ৰতিষ্ঠা হ'ল, শান্তি যি ঘূৰি আহিল আৰু সমান্তৰালভাৱে বিটিআৰ শান্তি চুক্তি ৰূপায়ণৰ কাম এতিয়া চলি আছে। আৰু লগতে সেই শান্তিক এটা এজেণ্ডা হিচাপে লৈ পেলাই আগন্তুক দিনত জাতীয় দল সংগঠনসমূহে বিভিন্ন দিশত আমি কাম কৰি আছোঁ আৰু এই দিশত চৰকাৰো শান্তি প্ৰতিষ্ঠা আৰু উন্নয়নৰ হকে কাম কৰি আছে। এই বড়োলেণ্ড মহোৎসৱত আমি দুইদিনীয়া কাৰ্যসূচীত বিশেষ কিছু কাৰ্যসূচী আমি ৰাখিছোঁ। প্ৰথম দিনা 15 তাৰিখে ৰাতিপুৱা ভাগত আমাৰ পতাকা উত্তোলন থাকিব চাৰিওটা সংগঠনত, আৰু ইয়াৰ লগতে উপেন ব্ৰহ্মৰ প্ৰতিমূৰ্তিত আমি পুষ্পাঞ্জলি অৰ্পণ কৰিম। আৰু 6:30 4:06 বজা সন্ধিয়া ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া সেই অনুষ্ঠানত উপস্থিত থাকিব। তেওঁ আমি নিমন্ত্ৰণ জনাইছোঁ। তেওঁ এতিয়ালৈকে আমাক সন্মতি প্ৰদান কৰিছে তেওঁ অফিচৰ পৰা। তো ইয়াৰ কাৰণে অসম চৰকাৰৰ তৰফৰ পৰা লাগি আছে আৰু বিভিন্ন তৰফৰ পৰা লাগি আছে। 3 বজাত আমি কাৰ্যসূচী ৰাখিছোঁ এডুকেশ্যন আৰু লিটাৰেৰী ডিছকাশ্যন 73rd ফাউণ্ডেশ্যন ডে বড়ো সাহিত্য সভাৰ লগত সংগতি ৰাখি ইয়াত ৰাষ্ট্ৰীয় শিক্ষানীতি নেশ্যনেল এডুকেশ্যন পলিচি 2020 যিহেতু এতিয়া ইমপ্লিমেণ্টেশ্যন হৈছে, ইয়াৰ ওপৰত আলোচনা হ'ব, য'ত নেকি দেশৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়া থাকিব। লগতে সাহিত্য একাডেমীৰ সভাপতি ডক্টৰ মাধৱ কৌশিক ডাঙৰীয়া থাকিব। দিল্লী ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰ প্ৰফেচৰ যোগেশ সিং ডাঙৰীয়াক আমি নিমন্ত্ৰণ জনাইছোঁ আৰু বিভিন্ন বিশিষ্ট ব্যক্তিসকল থাকিব। এই কাৰ্যসূচীতে আমি আৰু এটা বিশেষ কাৰ্যসূচী আমি ৰাখিছোঁ, যিহেতু বড়ো সাহিত্য, বড়ো ভাষা আমি দীঘলীয়া যাত্ৰাৰে সংগ্ৰামৰ মাজেদি আহিছোঁ। কাৰ্যসূচী সন্ধিয়া আমাৰ কালচাৰেল ইভিনিং কাৰ্যসূচী হ'ব। 16 তাৰিখ যিহেতু এটা বিশেষ দিন বড়োসকলৰ কাৰণে, আমাৰ কলা সাহিত্য আৰু আন আন দিশৰ কাৰণে বড়ো সাহিত্য সভাৰ 73rd টম প্ৰতিষ্ঠা দিৱস হয়, ফাউণ্ডেশ্যন ডে। আৰু এই দিনটো আমাৰ কাৰণে এটা বিশেষ দিন আৰু ইয়াৰ কাৰণে ৰাতিপুৱা ভাগত বড়ো সাহিত্য সভাৰ পতাকা উত্তোলন কৰিব ডক্টৰ সুৰত নাৰ্জাৰী সভাপতি তেখেতে। ইয়াৰ পিছত আমাৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি অৰ্পণ হ'ব। ৰাজঘাটৰ পৰা যন্তৰ মন্তৰ প্ৰায় 7-8 কিলোমিটাৰ এই দীঘলীয়া পথ আমি প্ৰায় 4000 ইয়াত যিখিনি লোক উপস্থিত থাকিব, তেওঁলোকে সাংস্কৃতিক এটা শোভাযাত্ৰা, এই দীঘলীয়া যাত্ৰা আমি তাত শান্তিৰ হকে বা সমন্বয়ৰ হকে আমি এটা ৰেলী আমি আয়োজন কৰিছোঁ ৰাজঘাটৰ পৰা যন্তৰ মন্তৰলৈকে। আৰু ইয়াত এটা উল্লেখনীয় দিশ থাকিব। 6 বজাত আমি অন্য এটা কাৰ্যসূচী ৰাখিছোঁ ইণ্টাৰনেশ্যনেল বড়ো কালচাৰেল মিট আৰু ডিছকাশ্যন অন বিল্ডিং ছাষ্টেইনেবল এণ্ড ভাইব্ৰেণ্ট বড়োলেণ্ড ৰিজন থ্ৰু কালচাৰ আৰু টুৰিজিম। কলা সংস্কৃতি আৰু যি পৰ্যটন, ইয়াৰ যোগেদি বড়োলেণ্ড অঞ্চলখন কেনেকৈ আগুৱাই নিব পাৰোঁ। আৰু ইয়াত আমি গজেন্দ্ৰ সিং শেখাৱত কেন্দ্ৰীয় কালচাৰ আৰু পৰ্যটন বিভাগৰ মন্ত্ৰী তেখেতক আমি নিমন্ত্ৰণ জনাইছোঁ। লগতে জ্যোতিৰাদিত্য সিন্ধিয়া
ডনাৰ মন্ত্ৰী তেখেতকো আমি নিমন্ত্ৰণৰ কাৰণে আমি পত্ৰ প্ৰেৰণ কৰিছোঁ। লগতে পবিত্ৰ মাৰ্গেৰিটা ইউনিয়ন মিনিষ্টাৰ অফ ষ্টেট ফৰ এক্সটাৰ্নেল এফেয়াৰ্ছ আৰু এই কাৰ্যসূচীতে আমি নিমন্ত্ৰণ দিছোঁ হিজ এক্সেলেঞ্চি মেজৰ জেনেৰেল পেটছভ নামগেল ভূটানৰ এম্বাচাডৰ আৰু নেপালৰ এম্বাচাডৰ শংকৰ প্ৰসাদ শৰ্মা হিজ এক্সেলেঞ্চি তেওঁলোকৰ কনচেন এতিয়ালৈকে ফাইনেল হোৱা নাই, কিন্তু আমি নিমন্ত্ৰণ অলৰেডি প্ৰেৰণ কৰিছোঁ। আছে সন্ধিয়া আমাৰ কালচাৰেল ইভিনিং হ'ব। এই কালচাৰেল ইভিনিঙত সন্মানীয় ট্ৰাইবেল এফেয়াৰ্ছৰ কেন্দ্ৰীয় মন্ত্ৰী জুৱেল ওৰাম ডাঙৰীয়া তাত উপস্থিত থাকিব আৰু তেওঁ অলৰেডি আমাক কনচেন দিছে। আৰু লগতে এজন বিশিষ্ট ক্লাছিকেল ডান্সাৰ, তেওঁ সাংসদো হয় ৰাজ্যসভাৰ, সোণাল মানসিং ডাঙৰীয়ানীক আমি নিমন্ত্ৰণ জনাইছোঁ। তো এই দুদিনীয়া কাৰ্যসূচী আমি খুব এটা গাম্ভীৰ্যপূৰ্ণ মাজেদি আমি পাৰ কৰিব বিচাৰিছোঁ বা আয়োজন কৰিব বিচাৰিছোঁ, য'ত নেকি 5,000 গেডাৰিং তাত আমি অসমৰ পৰা, বড়োলেণ্ড অঞ্চলৰ পৰা বা নেপালৰ মেচে, ৱেষ্ট বেংগলৰ আমাৰ বড়োসকল, মেঘালয়, নাগালেণ্ড বিভিন্ন অঞ্চলৰ পৰা আহিব আৰু অসমৰ দিল্লীত বসবাস কৰা আমাৰ বিভিন্ন জাতি জনগোষ্ঠী, আমাৰ যিখিনি ছাত্ৰ ছাত্ৰী ইয়াতে পঢ়ি আছে, আমি সকলোকে নিমন্ত্ৰণ জনাইছোঁ। সেই কাৰ্যসূচী অসমৰ গৌৰৱ, সেই কাৰ্যসূচী বড়োলেণ্ড অঞ্চলৰ গৌৰৱ আৰু সকলোৰে গৌৰৱ হিচাপে বড়োলেণ্ড মহোৎসৱ প্ৰথমবাৰৰ কাৰণে যিহেতু আমি আয়োজন কৰিছোঁ, সকলোৱে আন্তৰিকতাৰে যাতে লৈ পেলাই ইয়াত উপস্থিত থাকে তাৰ কাৰণে আমি বিনম্ৰতাৰে আহ্বান জনাইছোঁ। আৰু ইয়াৰ ছাকচেছ, ইয়াৰ মানে সফলতা আমি কামনা কৰিছোঁ। ধন্যবাদ হিচাপে আমি স্থাপন কৰিছোঁ। আৰু ইয়াৰ কাৰণে বড়ো ভাষা যিহেতু 8th শিডিউলত অন্তৰ্ভুক্ত হ'ল, 2003 একৰ্ডৰ যোগেদি 2004 এইটো মান্যতা পালে। আৰু এই দিশটো নজৰ ৰাখি সেই সময়ত এই গোটেই কাম বড়োসকলক এটা আশীৰ্বাদৰ দৰে কৰি দিছিল। আৰু সেই মহান ব্যক্তিসকলক আমি সম্বৰ্ধনা দিম। LK আদৱানী ডাঙৰীয়া, তেখেতক আমি সম্বৰ্ধনা জনাম। তেওঁ যদিও সভাত আহিব নোৱাৰিব, তেওঁক আমি ঘৰত যাই পেলাই সম্বৰ্ধনা দিয়াৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছোঁ। ইয়াৰ লগতে ডক্টৰ মুৰলী মনোহৰ যোশী, সেই সময়ত শিক্ষামন্ত্ৰী ভাৰতৰ, প্ৰফেচাৰ ৰমেশ বৰদ্বাজ, বৰ্তমান মহৰ্ষি বাল্মীকি বিশ্ববিদ্যালয় হাৰিয়ানাৰ ভাইচ চেঞ্চেলৰ, আৰু বড়োসকলৰ মাজৰ পৰা প্ৰাক্তন সভাপতি বড়ো সাহিত্য সভাৰ সুবুংথিনী থাণ্ডৈ বিনেশ্বৰ ব্ৰহ্ম, তাক পষ্টমাছলি দিয়া হ'ব। সৰ্বান সুবুং বিহুৰাম বড়ো, প্ৰাক্তন সাধাৰণ সম্পাদক বড়ো সাহিত্য সভা, তাক পষ্টমাছলি আমি প্ৰদান কৰা হ'ব। কাৰ্যসূচী আছে ইয়াত। আমাৰ যি 21টা GI ৰিকগনিশ্যন পালে, সেই জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন যিখিনি আইটেম তাক ডিছপ্লে কৰা হ'ব। বাগৰুম্বা নৃত্যকে আদি কৰি আন আন জাতি জনগোষ্ঠীৰ নৃত্য প্ৰদৰ্শন কৰা হ'ব। বড়োলেণ্ড জাইখ্লং, দি বড়োলেণ্ড জাইখ্লং এটা ছবিনুৰ তাত আমি উন্মোচন কৰিম প্ৰধানমন্ত্ৰীৰ হাতেৰে। আৰু লগতে এটা অ'পেন ছেশ্যন তাত ৰখা হৈছে, য'ত নেকি প্ৰধানমন্ত্ৰী ডাঙৰীয়া তাত ভাষণ প্ৰদান কৰিব। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই মুকলি সভা উদ্বোধন কৰিব। BTR প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া ইয়াত উপস্থিত থাকিব। লগতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া উপস্থিত থাকিব। বিভিন্ন অতিথিসকল, বিশিষ্ট অতিথিসকল তাত উপস্থিত থাকিব।